নমস্কাৰ কেতিয়াবা জীৱনত এনেকুৱা লাগে যে মইতো কাৰো একো বেয়া কৰা নাই মোৰ লগতে কিয় বেয়া হয় বা বহুত ক্ষেত্ৰত হয় ন আমি কেতিয়াও পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে হলেও কেতিয়াও কাৰো বেয়া নকৰো কিন্তু আমাৰ জীৱনতে এনেকুৱা কিছুমান ঘটনা ঘটে যে কোনোবা নহয় কোনোবাই বিভিন্ন মাধ্যমেৰে হওক বা বিভিন্ন দেখিবলৈ পাও যে আমাৰ লগতে বেয়া কৰি আছে পাৰ্টিকুলাৰ কিছুমান মানুহক দেখা পোৱা যায় যে এই মানুহজনে মুকে কিয় হিংসা কৰে এই মানুহজনে মুক লৈ পেলাই কিয় ষড়যন্ত্ৰ কৰিছে বা মুকে কিয় টাৰ্গেট কৰিছে মইতো তেখেতৰ কেতিয়াও একো বেয়া কৰা নাই কেতিয়াও একো বেয়া চিন্তা কৰাও নাই আৰু মনত পৰালৈকে এনেকুৱাও নহয় যে তেখেতৰ পৰিয়ালত বা তেখেতৰ লগত মোৰ কিবা কানেকশ্যন আছিলে বিশেষকৈ এনেকুৱা ধৰণৰ কিছু লোকৰ লগত হয় যে আমি জনা বা নজনাকৈ বা কেতিয়াবা এনেকুৱা কিছুমান মানুহৰ দ্বাৰা ধৰক অশান্তি পাও বা আমি কিছুমান দিগদাৰ পাও বা ধৰক এনেকুৱা কৈছো যে আমি কিছুমান জীৱনত কৰ্ম নকৰিবলগীয়া কৰ্ম বা আনৰ দ্বাৰা আমি প্ৰৰোচিত হওঁ বা আনৰ টাৰ্গেট হওঁ সিম্পল ক'ব গ'লে আনৰ কিছুমান ক্ষেত্ৰত আমি টাৰ্গেট হওঁ কিয় হওঁ যে আমি ধৰক কেতিয়াও একো বেয়া কৰা নাই তেখেতসকলৰ বিষয়ে বেয়াকেও ভবা নাই কেতিয়াও কতো আলোচনা কৰা নাই মই একো ক্ষতিও কৰা নাই তেওঁলোকৰ তথাপিও তেওঁলোকেই মোক কিয় হাৰ্ম কৰিছে এটো ক্ষেত্ৰত কেতিয়াবা কি হয় নিজকে বহুত লোনলি ফিল কৰা যায় যে মোৰ লগতে কিয় হয় বা ময়ে কিয় ফিল কৰিব লগা হৈছে ময়ে কিয় ফেস কৰিব লগা হৈছে মইতো একো কৰা নাই গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি নিজকে এটাই উত্তৰ দিব পাৰে যে কৰ্ম আপুনি কৰা নাই যে আপুনি আনক কাবাক হাৰ্ম কৰিছে বা হাৰ্ট কৰিছে আপোনাৰ দ্বাৰা আপুনি হাৰ্ট হৈছে আৰু যিসকল লোকৰ কাৰণে আপুনি হাৰ্ট হৈছে হেয়া তেওঁলোকৰ কৰ্ম বহুত ক্ষেত্ৰত হয় যে আমি যে কৰ্মফল বিশ্বাস কৰোঁ যে কেতিয়াবা নহয় কেতিয়াবা কৰ্মই তেওঁৰ ফলটো দিবই গতিকে বহুত মানুহৰ ক্ষেত্ৰত কৰ্মফল কেনেকৈ লাভ কৰিব হেয়া ভগৱানে অলৰেডি কোৱা হয় যে এটা ধৰক মাধ্যম ক্ৰিয়েট কৰি থৈ দিয়ে বা মাধ্যম কিছুমান বনাই থয় তো মেবি আপুনি সেই মাধ্যমটো হ'ব পাৰে যে আপোনাক ধৰক কিবা ক্ষতি কৰিছে যাৰ কৰ্মৰ ফল তেওঁ পাব বা তেওঁ ধৰক আনকো ক্ষতি কৰি আহিছে বা লোককো অন্যায় কিবা কাম কৰি আহিছে যে এই সময়খিনি তেওঁ নিজৰ যেটো থাকে ন যে আমি কৰ্মফল লাভ কৰাৰ দুই তিনিটা এনেকুৱা কৰ্ম আছে যে হেইকেটা কৰা হলে তেওঁ ধৰক কৰ্মফল লাভ কৰিব তেনেকুৱা ক্ষেত্ৰত হয়তো আপুনি অযাচিতভাৱে হলেও বা আপুনি গম নোপোৱাকে হলেও আনৰ কৰ্মৰ দ্বাৰা ক্ষতি হৈ পেলাই সেই ব্যক্তিজনৰ কৰ্মৰ যেটো ফল আছে তাত সেই ব্যক্তিজনে কৰ্মফল পোৱাত আপুনি সহায় কৰি আছে মানে ক'ব পাৰে যে আপুনি হয়তো ভগৱানে আপোনাক মাধ্যম হিচাপে লৈছে যে সেই ব্যক্তিজনে তেওঁৰ কৰ্মফল লাভ কৰক কাৰণ তেওঁ আপোনাক হকে বিহকে বা কোনো ধৰণৰ কাৰণ নোহোৱাকৈ বা আপোনাৰ বিশেষকৈ আপোনাৰ কোনো ধৰণৰ নিজৰ একো প্ৰয়োগ নথকাকৈ তেওঁলোকে আপোনাক ক্ষতি কৰিব বিচাৰিছে গতিকে এনেকুৱা ক্ষেত্ৰত সচৰাচৰ দুৰ্বল হোৱা দেখা যায় যে মোৰ লগতে কিয় হৈ আছে মইতো একো কৰা নাই মোৰ লগতে কিয় হয় মুকে কিয় অপমান কৰে গতিকে আপুনি অকমান ধৈৰ্য ধৰক ভগৱানৰ ওপৰত এৰি দিয়ক আৰু চাব কেতিয়াবা নহয় কেতিয়াবা হয় আপোনাৰ দৃষ্টিগোচৰ হ'বও পাৰে বা নহ'বও পাৰে যিজন মানুহে আপোনাক অযাচিতভাৱে একো নকৰাকৈ অশান্তি কৰি আছে তেওঁ কৰ্মফল লাভ কৰিবই আৰু আপুনি মাত্ৰ সেই কৰ্মফল লাভ কৰা এটা মাধ্যম মানুহে কৰো বুলি একো কৰিব নোৱাৰে সকলো ডেষ্টিনিত লিখা থাকে এটা সৰু উদাহৰণ দি ক'ব বিচাৰিছো ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে শ্ৰী ৰামৰ জন্ম হৈছিল আৰু যেহেতু ভগৱান বিষ্ণুৰ অৱতাৰ আছিল তেওঁটো এনেকুৱাও নহয় যে ৰাৱণক অকলে বধ কৰিব নোৱাৰিব বা ভগৱান হয় সীতা ক'ত আছে তেওঁ উদ্ধাৰ কৰিব নোৱাৰিব বিচাৰি উলিয়াব নোৱাৰিব কিন্তু হনুমানজীয়ে মাধ্যম হিচাপে কাম কৰিছিল কিয়নো সেইখিনি সময়ত হনুমানজীৰ সেই ৰোলটো প্লে কৰিব সময় আছিল বা শ্ৰীৰামে হনুমানজীক মাধ্যম হিচাপে লৈছিলে গতিকে ভগৱানৰ ক্ষেত্ৰতে তেনেকুৱা ধৰণৰ বহুতখিনি ৰুলছ ৰেগুলেশ্যন চলে বুলি কৈছে আমিতো মানুহে গতিকে এনেকুৱা সময়ত ধৈৰ্য ধৰক নিজকে ষ্ট্ৰং বনাওক আৰু সকলো ভগৱানৰ ওপৰত এৰি দিয়ক আপুনি যেতিয়া ষ্ট্ৰং হ'ব আপুনি যেতিয়া ৰিয়াক্ট নকৰা হ'ব আপুনি যেতিয়া গাত নলগাব নিজৰ গাত একো নলগাব বা বিশেষকৈ ৰিয়াক্ট নকৰিব তেতিয়াহে আপোনাক যিসকলে ধৰক ক্ষতি কৰিব বিচাৰিছে তেওঁলোকৰ মনোবাঞ্ছা নিজে নিজে তল পৰিব আৰু বাকি কৰ্মা তেওঁতো যি কৰ্ম পাইছে তাৰ পাবই ৰিজাল্ট গতিকে কৰ্মৰ ওপৰত বিলিভ কৰক আৰু নিজৰ ওপৰত বিলিভ কৰক ধন্যবাদ